ৰাতিপুৱা গা চা ধুই মেলি আজৰি মানে আমি এতিয়া যাম মানে টিলিঙা মন্দিৰলৈ। তো এয়া ওলাই পিনি আহি আছোঁ, মা এতিয়া আগত গৈ আছে, ময়ো গৈ আছোঁ পকৰকৈ। সেইটো সদায় গাড়ী আহি পিনি পাবহি বাৰু। তাৰপৰা সেয়া 7টা বজাত ট্ৰেইন আছে, তাৰপৰা ট্ৰেইনত উঠিবগৈ লাগিব। চাই থাকক ভিডিঅ'টো। আমি ট্ৰেইনত উঠি ল'লোঁ, ইয়াৰ গোটেইগাল উঠি ল'লোঁ। মই মানে ওপৰে উঠি ল'লোঁ চিধা। খোৱা বোৱাটো মানে মিহিকৈ মানে খাই বৈ লৈছোঁ আৰু প্ৰথমতে উঠি যোৱাৰ আগতে মানে মানুহজনে চাহ আৰু চিঙৰা নিছিলে, চাহ চিঙৰা লৈ লৈ তাৰপৰা এইফালে চাইছিলোঁ জুই কুৰা দিছে মোবাইল চাই মানে পোৱালিজনী উঠিলে আৰু গোটেইগাল আহি মানে আমি দুলীয়াজানৰ পৰা মানে এতিয়া তিনিচুকীয়ালৈ হেৰি নিব লাগিব, কি টমটমখন লৈ যাব লাগিব মানে ভাড়া কৰি। বেছি দিন নালাগে বা গৈ মানে আধা ঘণ্টা 1 ঘণ্টামানৰ পিছতে পাই যায়গৈ। তাৰপাছতে মানে ৰাস্তা চাওক কি ধুনীয়া মানে। আমি হেৰিটো দুলীয়াজানৰ অফিচটো চাই দি গৈছোঁ মানে। বৰষুণো দিছে অকণমান চিপচিপিয়া দেখিছে নহয়। আহি মানে আমি ইয়াত টিলিঙা মন্দিৰ দোকানবিলাকৰ ওচৰ পালে। ইয়াৰ পৰা অকণমান আগলৈ গ'লে মানে এয়া মন্দিৰভাগ পামগৈ আমি এতিয়া। ফাৰ্ষ্ট মানে বজাৰ চজাৰ কৰি লওঁ, মানে বজাৰ মানে কি শৰাই এখন লৈ লওঁ। শৰাইখনো মানে আমি লৈ লৈছোঁ। তাৰপৰা সেনেকৈ কৈছোঁ নামি লওঁ বোলে একেচাতে। তাৰপাছতে শৰাইখন লৈ পিনি আমি মন্দিৰ ভিতৰলৈ সোমাই গ'লোঁ। মন্দিৰ ভিতৰলৈ সোমাই গৈ পিনি মানে এনেও মন্দিৰৰ পৰা সোনকালে আহিবলৈ বোলো মনে নাযায়, সেইকাৰণে বোলো সোনকালে বোলো কামবিলাক কৰি লওঁ, তাৰপাছত সোনকালে যাবগৈ লাগিব মানে, বেছি দূৰ নাই। তেনেহ'লে আমি যোৱা দিনাখন মানে মন্দিৰ ভিতৰত ঢেৰ মানুহ। ইয়াত চাওকচোন বাৰু কিমান মানুহ আছে। লাইন পাতি মানে চাকি তাকি জ্বলাই মেলি আহি পিনি আৰু ছাইডতে অকণমান ভিতৰত গৈছে, চাওকচোন কিমান মানুহ। ইয়াতো বেছি দেৰি কৰা নাই বাৰু, 1-1.5 ঘণ্টামানৰ পাছতে আমি আকৌ ওলাই দিলোঁ আৰু মানুহে গ'লে মানে নবৌহঁতৰ ঘৰৰে মানুহ মানে ভাতো আৰু খাই থওঁ বুলি ভাতো বনাই থৈছে মানে আমি খাই লওঁ। টিলিঙা মন্দিৰ ভিতৰত তো এয়া খাই এটা দিলে। এতিয়া আমি চাকি তাকি জ্বলাই হৈ গ'ল, তো এতিয়া বাহিৰলৈ যাম। মানে তাতে মানে আকৌ আমি লগৰ এটাও পাই গ'লোঁ। ইয়াৰ বাহিৰলৈ ওলাই যাওঁতে বোলো সিও মাতিলে বোলো, মই বোলো ৰবি গৈছোঁ বোলো। কৈছোঁ বোলো ব'ল দেৰি কৰি লাভ নাই বোলো, সোনকালে ওলাই যাওঁ। কি কৈছিলে? এনেও বোলো ট্ৰেইন আকৌ 5টা বজাত আছেই ন, সেইকাৰণে বোলো সোনকালে ভাতটো খাই বৈ আকৌ ওলাই যাব লাগিব আমি তিনিচুকীয়া মানে কি কয় ষ্টেচনলৈ মানে ডাইৰেক্ট যাব লাগিব ষ্টেচনলৈ। বেছি দূৰ নহয় বাৰু সিহঁতৰ ঘৰৰ পৰা। এয়া চাওকচোন সিও পাই গ'লি। তাৰপৰা আমি মানে জুচ চুচ খাই মেলি ভাতটো খাই আৰু ডাইৰেক্ট ওলাই দিলোঁ আৰু। আমি আহি পিনি তিনিচুকীয়া পাই গ'লোঁ। তাৰপৰা গাড়ী আহিব 5টা বজাত। বস্তু বাহানি লৈ লৈছোঁ, মাহেঁতি আগত গৈ আছে বাৰু, আগতে খাইছোঁ। বহুত দীঘল হৈ গ'ল, তো ভিডিঅ'টো এতিয়া ইমানতে সমাপ্ত কৰিছোঁ। ট্ৰেইনো আহি পাবহি হ'ল, ঘৰলৈ যাওঁ আৰু ঘৰলৈ। বাই বাই। এইটো হৈছে মানে তিনিচুকীয়া নতুন ষ্টেচন মানে। ইয়াৰ পৰাই আমি ডাইৰেক্ট উঠি পিনি যাব লাগিব তিতাবৰলৈ। 9:30 বজাত পাই যামগৈ বাৰু, বেছি দূৰ নাই বাৰু, গৈ পিনি পাই যামগৈ মানে। এয়া অকণমান দেৰি পাছত বোলে ট্ৰেইন আহিলেই বাৰু। এয়া দেখিছে নহয় ট্ৰেইন পালেহি আৰু। এয়া ট্ৰেইনত উঠি মেলি যাওঁ আৰু। বাই বাই। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিওঁ প্লিজ। বাই বাই।